নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি আপোনালোকৰ গেট 4 এক্সাম হ'বলৈ গৈ আছে ইন্টাৰভিউ হ'বলৈ গৈ আছে তাৰ বাবে আপোনালোকৰ এখন বহুতো ইম্পৰ্টেন্ট নোটিছ আহিছে আৰু এই নোটিছখনত উল্লেখ কৰিছে যে আপোনালোকে ইন্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেন্টছ আপোনালোকে লৈ যাব লাগিব কোন কেইখন ডকুমেন্টছ আপোনালোকৰ প্ৰয়োজন হ'ব নোটিছখনত গোটেইখিনি উল্লেখ কৰা আছে তো আপোনালোকে এই কেইখন ডকুমেন্টছ ৰেডি কৰি ৰাখক ইন্টাৰভিউলৈ যোৱাৰ আগত তো কি ডকুমেন্টছ আপোনালোকক লাগিব চাওঁ আহক So বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি আপোনালোকৰ গেট 3 পোষ্ট আছিল তাৰ এক্সাম ডেট আপোনালোকৰ 21 পৰা 29 ডিসেম্বৰলৈকে আছে সো আপোনালোকৰ গেট 3 এক্সামটো অনুষ্ঠিত হৈ আছে তাৰ পিছতে হ'ব আপোনালোকৰ গেট 4 এক্সাম ডেটটো হৈছে আপোনালোকৰ 5 জানুৱাৰী 2023 5 জানুৱাৰীত আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু গেট 4 বাবে আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব 29 ডিসেম্বৰ 2022 সো তাৰ আগতে আপোনালোকৰ বাবে ডকুমেন্টছৰ ওপৰত এখন ইম্পৰ্টেন্ট নোটিছ আহিছে তো এই নোটিছখন আমি চাওঁ আহক So বন্ধু বান্ধৱীসকল এইখন হৈছে নোটিছ আৰু এই নোটিছখনত উল্লেখ কৰিছে যে আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে কোন কেইখন ডকুমেন্টছ প্ৰয়োজন হ'ব তো চাওঁ কি ডকুমেন্টছ আপোনালোকক লাগিব তো ইয়াত এক নম্বৰতে কৈছে যে এডমিট কাৰ্ড অফ ইন্টাৰভিউ টু বি ডাউনলোড ফ্ৰম সেবা ৱেবছাইট তো ফাৰ্ষ্টতে আপোনালোকে ইন্টাৰভিউৰ কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব আৰু এই এডমিট কাৰ্ডখন আপোনালোকে পাব সেবা অফিচিয়েল ৱেবছাইটত আৰু দুই নম্বৰতে কৈছে যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাৰ্ডটো আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিব আৰু তিন নম্বৰতে কৈছে যে as proof admit card of HSLC exam birth certificate in original and self attached photocopy to আপোনালোকৰ এছ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট বা বাৰ্থ সাৰ্টিফিকেটখন অৰিজিনাল যিখন অৰিজিনাল সেইখন লৈ যাব লাগিব লগতে আপোনালোকে দুখনকৈ জেৰক্স কৰি লৈ যাব আৰু সেই জেৰক্সত আপোনালোকৰ নিজৰ সেলফ এটেচ কৰি লৈ যাব আৰু 4 নম্বৰতে কৈছে যে মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট অফ HSLC HS এণ্ড ক্লাছ 8 তো আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লৈ যাব লাগিব হায়াৰ সেকেন্ডাৰী মেট্ৰিক আৰু ক্লাছ 8ৰ অৰিজিনাল কপি আপোনালোকে লৈ যাব লাগিব আৰু লগতে আপোনালোকে সেইকেইখন জেৰক্স কপি প্ৰতিটো জেৰক্স কপিতে নিজৰ সেলফ এটেচ কৰি ল'ব আৰু 5 নম্বৰতে কৈছে যে এডিশনাল কোৱালিফিকেশন ইফ এনি ইন অৰিজিনাল এণ্ড সেলফ এটেচ ফটোকপি যদি আপোনালোকৰ এডিশনাল কোৱালিফিকেশন যিকোনো আছে তেতিয়াহ'লে সেই অৰিজিনাল সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব আৰু 6 নম্বৰতে কৈছে যে SC ST OBC MOBC কাষ্ট EWS BWD সাৰ্টিফিকেট ইফ applicable in original and self attached copy to আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব নিজৰ কাষ্টৰ আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব আৰু 7 নম্বৰতে কৈছে যে এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট যদি আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ কিবা সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে সেই সাৰ্টিফিকেটখন লগত লৈ যাব লাগিব আৰু 8 নম্বৰতে কৈছে যে ফটো আইডেন্টিটি প্ৰুফ পান কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড তো আপোনালোকৰ ফটো আইডেন্টিটিৰ কাৰণে যিকোনো এখন আপোনালোকৰ আইডি প্ৰুফ লৈ যাব লাগিব পান কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স বা আধাৰ কাৰ্ড ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এখন লৈ গ'লে হ'ব আৰু 9 নম্বৰতে কৈছে যে 2 copies of self attached passport size photograph তো আপোনালোকৰ দুখন পাসপোৰ্ট সাইজৰ ফটো লৈ যাব লাগিব সেলফ এটেচ কৰি আৰু 10 নম্বৰতে কৈছে যে 2 copies of undertaking and self declaration to be download from সেবা ৱেবছাইট তো আপোনালোকৰ যিখন ডিক্লেৰেচন ফৰ্ম থাকে ফৰ্ম এ বুলি কয় সেইখন আপোনালোকে ফিল আপ কৰি লগত লৈ যাব লাগিব আৰু সেই ফৰ্মখন আপোনালোকে পাব সেবা অফিচিয়েল ৱেবছাইটত তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সেই ফৰ্মখন ফিল আপ কৰি লৈ যাব সো আপোনালোকৰ যিখিনি ডকুমেন্টছৰ কথা উল্লেখ কৰিছে সকলোখিনি আপোনালোকৰ অৰিজিনাল ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু তাৰ বাহিৰে আপোনালোকে প্ৰতিখন ডকুমেন্টছ দুখনকৈ জেৰক্স কপি লৈ যাব আৰু প্ৰতিটো জেৰক্সতে আপোনালোকৰ নিজৰ সেলফ এটেচ কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইকেইখনে আছিল আপোনালোকৰ বাবে ইম্পৰ্টেন্ট ডকুমেন্টছ তো আপোনালোকে এইকেইখন ডকুমেন্টছ ৰেডি কৰি ৰাখক ইন্টাৰভিউৰ কাৰণে